বস্তু এইটো আমাৰ দৰে নেকি দেখিব প্ৰথমবাৰ ইহঁতৰ চেহাৰাটো কেনেকুৱা এইটো নিজে সঁচা কথা ক'লে নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ কি খবৰ আপোনালোকৰ আশা কৰিছো ভালে আছে তো বলক দে এনেকৈ আজি ভিডিঅ'টো আৰম্ভ কৰো ইমান দিনে কমচে কম এটা এটাকে কিবা কৰি আপোনালোকে সহ্য কৰিব পাৰিছে এতিয়া কেলা দুটাও এৰি দিয়াকৈ এক লগ হৈছে এতিয়া কেনেকৈ সহ্য কৰিব অসমবাসীৰ এজনীতো নিজে মানি লওঁ অসমৰ ৰাজজনী আনজনী লাখটকীয়া বস্তুৰ মালিকনী এইকেইটাক দেখি কেনে মনটো হৈ আছে একলাত মাৰি আহোঁ নেকি পাহাৰ দেখিব পাৰিছে গোটেই পাহাৰ এইটো পাহাৰ চাবলৈতো ইমান টাইম ৰৈ আছে পিছফালটো পৰ্বত আগফালটো পাহাৰ এইবিলাক চাইতো অসমবাসী ৰাইজে কৰে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ সেইদিনাখন এটা ভিডিঅ' চাইছিলোঁ সেই ভিডিঅ'টোত পাহাৰ পৰ্বতৰ কথা কৈছে আৰু সেইটো চাই কেনে মোৰ বহুত খং উঠিছে কিন্তু এতিয়াহে গম পাইছোঁ কেলা নহয় সিহঁতে ভুল কোৱা নাই ঠিকেই কৈছে আজিকালি ইনষ্টাগ্ৰামত পাহাৰ পৰ্বতবোৰ ভালকে দেখুৱালেহে লাইক ফলোৱাৰ্ছ বাঢ়ে বুজিলা তো এতিয়া আহি আছে আমাৰ অসমৰ না 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 নকওঁ দেখুৱাই আছো ডাঙৰ কোনোবা চেলিব্ৰিটি চাগে ভালকে চাব লাগিব ন মানে মিডিস্মিতা এজনী কোনটো ঘৰৰ পৰা টপকিল বাই এলিয়েন নেকি ঐ সেইকাৰণে আমি যাব নাপালো ন মিষ্টাৰ ৰাজ আৰু এতিয়া আমি অয়ত যাই আছো এতিয়া ইহঁতে অয়ত যাব আৰু দুজনৰ মনৰ কথা শ্বেয়াৰ বন্ধুসকল ভাল পালে নহ'ব বিয়াও পাতিব লাগিব এনেকুৱা ধৰণৰ ছোৱালীবিলাক দেখিলে কেলা মোৰ ঠিয়াই নহ'ব অ'কে বন্ধুসকল আজি ভিডিঅ'টো এইখিনিতে সামৰিলোঁ লগ পাম অন্য এটা ভিডিঅ'লৈ যদি মোৰ ভিডিঅ'টো অলপ চাই কেনে ভাল লাগিছে তো প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব আৰু ঘণ্টিটো বজাই দিব